রাস্তার কাম সোনকালে কৰক, রাস্তার কাম সোনকালে কৰক। দুখ আৰু পৰিত্যাগৰ বিষয় আমি আজি মানে 3 বছৰ হ'ল এই ৰাস্তাখন ভাঙি ৰাখিছে। ইমান কষ্ট কৰি আমি সৰু সুৰা আমাৰ দুখীয়া মানুহ আমি দোকান কৰি খাই আছোঁ। কোনোবা দোকানত গ্লাছ ভাঙিছে, কোনোবা মানুহ দুখ পাইছে আৰু ইমান ধূলা উৰি থাকে। ইমান কষ্ট কৰি আমি দোকান কৰি আছোঁ, আমি দুখীয়া মানুহ। আমাৰ এইটোৱে মানে ডি চি মহোদয় আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মহোদয়ৰ ওচৰত এইটোৱে অনুৰোধ, অতি সোনকালে যিমান পাৰে আজিকালিৰ ভিতৰত কামটো ষ্টাৰ্ট কৰিব লাগে। আমি বহুত কষ্ট আৰু বহুত মানে প্ৰব্লেমত আছোঁ। আমি এক্সিডেণ্ট হৈ আছে, আমাৰ ইয়াত বহুত প্ৰব্লেম ফেচ কৰি আছোঁ। আমি ইমান কষ্ট কৰিছোঁ, ইমান মানে কোন কণ্ট্ৰেক্টৰ হয় মই নাজানো। এই কণ্ট্ৰেক্টৰবিলাক মানে পানীও নামাৰে, এদিন পানী মাৰিলে দুদিন নামাৰে। কিমান কষ্ট কৰি আছোঁ। মই ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ, কোৰ্ট দৰে অনুৰোধ কৰিছোঁ, আমাক এই প্ৰব্লেমৰ পৰা, এই সমস্যাৰ পৰা অতি সোনকালে আমাক মানে সমাধান লাগে। আৰু অতি সোনকালে ডি চি মহোদয়ৰ ওচৰত আমাৰ অনুৰোধ। মই জনা পাইছোঁ যে ডি চি মহোদয় বোলে তাৰ ওচৰত কামটো হৈছে আৰু তাই বোলে এইটো হেণ্ডেলিং কৰি আছে। মই অতি সোনকালে ডি চি মহোদয় যিটো বৰ্ণালী ডেকা বুলি আছে তাক মই অনুৰোধ কৰিছোঁ অতি সোনকালে যাতে এই কামখন মানে কমপ্লিট কৰে, লাগিলে কালিৰ পৰা ষ্টাৰ্ট কৰে, নহ'লে আমাৰ বিশাল অসুবিধা হৈ আছে, বিশাল প্ৰব্লেম মানে ক্ৰিয়েট কৰি আছোঁ আমি। গুৰিৰ পৰা কোকৰাঝাৰলৈকে যোৱাৰ যিটো গড়কাপ্তানি ৰাস্তা, এই ৰাস্তাখন আজি 3 বছৰৰ পৰা এনে ভাঙা ফুটা হৈ আছে। আগত ধুনীয়া আছিল, এইটো ভাঙি চাঙি কোনোবা কণ্ট্ৰেক্টাৰে কাম লৈছে, ভাঙি চাঙি আৰু বেয়া কৰি ৰাখিছে। মানুহে চলাচল কৰিব নোৱাৰে, এটা এম্বুলেঞ্চ যাব নোৱাৰে। এটা ইমাৰ্জেঞ্চি পেচেণ্ট আমি কোকৰাঝাৰলৈকে যিটো হ'ব আমাৰ আধা ঘণ্টা ৰাস্তা, আমাৰ 3 ঘণ্টা লাগে এই ৰাস্তাখনৰ কাৰণে। আমালোকে ডি চি বাইদেউক 2-3বাৰ কমপ্লেইন জনোৱা হৈছে, ডি চি বাইদেউ একো গুৰুত্ব নিদিয়ে। আজি মানুহ কিমান এক্সিডেণ্ট হৈ আছে, এটা পেচেণ্ট যাব নোৱাৰে। তাৰপিছত মানে ৰাস্তা দিয়ে এটা গাড়ী গ'লে দোকানৰ গ্লাছ ভাঙি যায়, পাথৰ চিটকি ধূলা বালু মানে ইমান জঘন্য হৈ আছে, কিন্তু কোনো গুৰুত্ব নিদিয়ে। ইয়াত ৰাইজে বসবাস কৰিব পৰা হোৱা নাই। এটা টেম্পুত এটা পেচেণ্ট আহিলে তাৰ মানে অৱস্থা খুব বেয়া হৈ যায়। সেইকাৰণে আমি ডি চি বাইদেউক অনুৰোধ কৰি গৈছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাকো অনুৰোধ কৰিছোঁ যে আপোনালোকে যিমান সোনকালে পাৰে এই ৰাস্তাখন বনাই দিয়ক, নহ'লে ইয়াতকৈ ডাঙৰ ইয়াত এটা আন্দোলন হ'ব। আমি ৰাস্তা ঘাট চব বন্ধ কৰি দিম, তাৰপিছত কোনে আহে তেতিয়া আমি চাম। এইটো আমাৰ গণতান্ত্ৰিক অধিকাৰ। আমাৰ ৰাস্তা কিয় ভাল ৰাস্তা ভাঙি বেয়া কৰি পেলাই থৈছে 3 বছৰৰ পৰা, এইটো কিয় নাচায়? এইটো ৰাস্তা দি কিমান EM GM DC কিমান অফিচাৰ গুচি যাই আছে, কিন্তু ইহঁতে কি নাচায় নেকি? ৰাস্তাটো চাই কিনো মানে নেদেখাৰ নিচিনা ভাম ধৰি বহি থাকে। আমিহে গম পাওঁ যে এইটো ৰাস্তাত কিমান আমাৰ কষ্ট হৈ আছে চলাচলৰ কাৰণে। এইটো আজি কৈ আছোঁ যে অতি সোনকালে যদি এই ৰাস্তাৰ কাম নহয় তেনেহ'লে ইয়াতকৈ ৰাস্তাৰ কাম সোনকালে কৰিব লাগিব, সোনকালে কৰিব লাগিব। আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী ন্যায্য দাবী, মানিব লাগিব, আমাৰ দাবী মানিব লাগিব, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী ন্যায্য দাবী।